মধুস্মিতা দহকৈ ঐ পথাৰত মধুস্মিতা হালে বাই মই থাকোঁতে মধুস্মিতা তুমি যে আহিছিলা মধুস্মিতা হাততে চাহজোপা লৈ দুৰু দুৰুকৈ কঁপিছে বুকু মোৰ জানা মৰমবোৰে ধানিকৈ বাঢ়িছে জানা। নমস্কাৰ, মই দীপজ্যোতি আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল দীপজ্যোতি বৰবৰুৱালৈ। আপোনালোকে নিশ্চয় মোৰ চেনেলত ইতিমধ্যে দেখিছে আপোনাৰ সৈতে এখন টেক নামৰ এটি অনুষ্ঠান মই আৰম্ভ কৰিছিলোঁ আৰু সেই অনুষ্ঠানটিৰ আজি মোৰ সৈতে উপস্থিত আছে এগৰাকী উদীয়মান কণ্ঠশিল্পী তথা মোৰ মৰমৰ ভাইটি মিণ্টুমণি গগৈ। প্ৰথমতে তোমাৰ চিনাকিটো ৰাইজক জনাই লোৱা। নমস্কাৰ, মোৰ নাম শ্ৰী মিণ্টুমণি গগৈ আৰু মোৰ ঘৰ চৰাইদেউ জিলাৰ সোণাৰী টিমন আৰু মোৰ দেউতাৰ নাম পোহৰ গগৈ আৰু মাৰ নাম বিউটি গগৈ। এতিয়া তোমাৰ শিক্ষা বৰ্তমান তুমি কেতিয়া কি পঢ়ি আছা? মই এইবাৰ মেট্ৰিক পাছ কৰি ৰাজগড় জুনিয়ৰ কলেজত মই নাম লগালোঁ ফাৰ্ষ্ট ইয়েৰ। প্ৰাথমিক শিক্ষা তুমি ক'ত গ্ৰহণ কৰিছিলা? মোৰ প্ৰাথমিক শিক্ষা টিমন হাইস্কুল, আলহাজে আহমেদ সোঁৱৰণী উচ্চ মাধ্যমিক বিদ্যালয় টিমনতে। তুমি এতিয়া বৰ্তমান গানৰ সৈতে জড়িত নহয় জানো? হয় হয়। তুমি এতিয়া গানৰ সৈতে জড়িত, তুমি গানৰ জগতখনলৈ আহিবলৈ কাৰ পৰা প্ৰেৰণা পালা? আমাৰ সৰুৰ পৰাই ঘৰত দেউতাহঁতে গান গায় আৰু আমাৰ ঘৰৰ সকলোৱে গান গাই ভাল পায় আৰু তেনেকৈ দেউতাই ক'ৰবাৰ পৰা আগতে বজাৰ গৈছিল, বজাৰৰ পৰা আহোঁতে সদায় গান গায়, তেনেকৈ মই শুনি আৰু ভাল লগা হ'ল। টোকাৰী গীত, হৰিনাম এনেকুৱাবোৰ দেউতাকে থাকে, তেনেকৈ ভাল লগা হ'ল আৰু গানৰ, তেনেকৈ জড়িত হৈ পৰিলোঁ। গানৰ আনুষ্ঠানিক কিবা শিক্ষা গ্ৰহণ কৰিছিলা নেকি? মই গানৰ আনুষ্ঠানিক শিক্ষা বুলি ক'লে সোণাৰী সংগীত মহাবিদ্যালয়, প্ৰসন্ন ফুকন ছাৰ, তেখেতৰ ওচৰত শিকি আছোঁ আৰু 2 বছৰ আছে, 6 বছৰীয়া হৈছিল আৰু 4 বছৰ গ'ল আৰু 2 বছৰ আছে। তোমাৰ প্ৰথম গীত কি আছিলে? মোৰ প্ৰথম গীত 2019 চনৰ 30 জুলাই তাৰিখে মই ৰিলিজ কৰিছিলোঁ এটা এলবামৰ মধুস্মিতা আৰু মধুস্মিতা এলবামৰ প্ৰথম গীত আছিলে এইটো। সেয়াই প্ৰথম। আৰু একেবাৰে বৰ্তমান সময়ত একেবাৰে অন্তিমটো গীত কি? মোৰ অন্তিমটো গীত বুলি ক'লে পাতা তোলা, আৰু হয়তো আপোনালোকে শুনিছে পাতা তোলা গীতটি। তুমি নিজৰ গানৰ ভিডিঅ' কৰিছানে? মই নিজৰ গানৰ ভিডিঅ' 2টা কৰিছোঁ এতিয়ালৈকে। এটা পঢ়ি শুনি কিডাল ফালিবি বুলি আৰু এটা প্ৰথমটো গীত মধুস্মিতা এলবামৰ। এতিয়া নতুনকৈ এটা আহি আছে। তুমি এতিয়ালৈকে মুঠ কিমানটা গান বনালা? মোৰ এতিয়া মুঠ 3টা অডিঅ' হৈ আছে আৰু ভিডিঅ' 2টা, আৰু ভিডিঅ'ৰ কাম চলিব এতিয়া লাহেকৈ। আৰু লগতে এতিয়া নতুন অডিঅ' এটা আহি আছে, ঝুমুৰ গীত। নিশ্চয় ৰাইজে আদৰি ল'ব বুলি মই আশা ৰাখিছোঁ। তোমাৰ কোনোবা প্ৰিয় শিল্পী আছে নেকি? মোৰ প্ৰিয় শিল্পী আছে। মোৰ অসমীয়া শিল্পী বুলি ক'লে জুবিন গাৰ্গ, জুবিন দাৰ গান খুবেই ভাল লাগে, আৰু কুসুম কৈলাশ, নীল আকাশ, আৰু আদিবাসী হ'লে প্ৰিয়ঞ্জয় পৰাশ, মাইকেল পাথৰ ভাল লাগে, অমৃত তাঁতী। তোমাৰ প্ৰিয় ব্যক্তি? মোৰ প্ৰিয় ব্যক্তি মা দেউতা। তোমাৰ কিবা প্ৰিয় কাম আছে নেকি যিটো কৰিলে তুমি আপোন পাহৰা হৈ কৰি থাকা? মোৰ প্ৰিয় কাম বুলি ক'লে খেতিটো ভাল লাগে, আৰু সৰুৰ পৰাই খেতি কৰি আহিছোঁ, দেউতাহঁতে কৰিছে। আৰু মোৰ প্ৰথমটো গীত মধুস্মিতা এলবামৰ খেতি পথাৰলৈ আছিল, আৰু খেতি কৰি ভাল লাগে। তোমাৰ জীৱনত কেতিয়াবা প্ৰেম হৈছেনে? প্ৰেম হৈছিল, আৰু প্ৰেম সকলোৰে হৈ যায়। আৰু মই যেতিয়া ক্লাছ 10ত আছিলোঁ, তাই ক্লাছ 9ত আছিল, তেতিয়াই প্ৰেম হৈছিল, প্ৰথম প্ৰেম আৰু তেতিয়া। এই মুহূৰ্তত কিবা তোমাৰ ভাল লগা মুহূৰ্ত মনত পৰিছে নেকি? মোৰ ভাল লগা মুহূৰ্ত বুলি ক'লে ঘৰত যেতিয়া মই কিবা এটা বস্তু খোজোঁ যে মোক এইটো বস্তু লাগিবই, তো ঘৰত না বুলি নকয়, মানে কয় যে 2 দিনমান ৰখি দিয়া, কেইদিনমানৰ পাছত লৈ দিম, মোৰ মনটো ভাল লাগি যায় আৰু সেইটোৱে ভাল লগা মুহূৰ্ত। তোমাৰ ভাল লগা সেইটোৱে। আৰু ভাল লগা মুহূৰ্তটো ক'লা, এতিয়া কিবা বেয়া লগা মুহূৰ্ত আছে নেকি? মোৰ বেয়া লগা মুহূৰ্ত বুলি ক'লে মনত নাই পৰা, আৰু নাই চাগে এনেকুৱা বেয়া লগা মুহূৰ্ত। আজিৰ ভিডিঅ'টিৰ পৰা মই ইমানতে বিদায় লৈছোঁ আৰু তোমাকো ধন্যবাদ জনাইছোঁ। থেংক ইউ। আৰু দীপজ্যোতি দাদাৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব, যাতে দাদাও আগবাঢ়ি যায় আৰু লগতে আমাকো অলপ মৰম দিব, আৰু আগত যেনেকৈ দি আছিল আৰু সকলোকে তেনেকৈ মৰম দি যাব, তাৰ আশা কৰিছোঁ। থেংক ইউ, ধন্যবাদ।